কেছটো সলভ হ'লগৈ নে অলমোষ্ট সলভ ঐ কি হৈছে তোৰ চাকচোন এডালে মোক মাৰিবলৈ খেদিছে মানে মানে সি ৰাতি ভাত পানী বনাই খাই ধুনীয়াকৈ শুই আছিলে মানে সি ৰাতিপুৱা শুই যে আছিলে মই এনেকৈ দৌৰা দৌৰিকৈ গৈ পেলাই ক'লো অ' মোহন উঠ এনেকৈ মই জগাই তাক থানালৈ লৈ আহিলোঁ আৰু সি মোক গৈয়ে কৈছে বোলে তোক মই এটা ঔষধ খুৱাম পিচি পেলাই যিটো তই খালে এনেকৈ সৰু ল'ৰা হৈ আছ নহয় তই ডাঙৰ ল'ৰা হৈ যাবি আমাৰ নিচিনা আৰু সপোনত পৰা ঔষধটো সি মোক খুৱাই দিলে তাৰপিছত ক্ৰমান্বয়ে মাতটো কমি কমি নাইকিয়া হৈ গ'ল সি কি কৈছে জানেনে ছাৰ মই হেনো এটা কুকুৰ মই ঠিকে কৈছে তই আৰু পাব লাগে বলাচোন বলা মই ঠিক কৰি আছো বলা দেখিছা মেডাম দিনকাল একদম বেয়া হৈ গ'ল এতিয়া মঙহে মঙহৰ শত্ৰু হ'ল লেকচাৰ বাদ দিয়া তুমিনো এই পাত খোপা খুৱাব কিয় লাগে মই এতিয়াহে গম পালো কথাবোৰ চাওক মেডাম মই সপোনত 3টা ভেৰাইটি পাত দেখিছো তাৰ 2টা মোৰ মনত ৰ'ল আৰু এটা যে পাহৰিলো সেইটোৱে ভইচৰ পাত আছিল নেকি তুমি পাহৰিছাই যদি খুৱাবই নালাগিছিল চাওক মেডাম মই ভাবিছো 2টা পাত খুৱাই দিলে কিজানি ভাল হৈ যায় এটা পাত কি মানে এটা কিডনী লৈতো জীয়াই থাকে ধেই মন থাকা কি বুজিছে কৈ থাকে নহয় স্যাৰ মেটাৰটো বহুত সিৰিয়াছ হৈ গৈছে তাকেইতো ময়ো বহুত চিন্তাত পৰিছো